মৰ্নিং মই এতিয়া যাব লৈছোঁ বজাৰ এয়া টুডাৰ লগত টুডা গুড মৰ্নিং মৰ্নিং ধনিয়া কচু টুডাই বোলে বজাৰলৈ ধনিয়া কচু আৰু কিবা কিবি লৈ আহিছে চাই থাককচোন কি কি আনিছে ব'লক। এতিয়া আমি আহি পিনি পাই গ'লোহি ঠাণ্ডাহেঁতৰ তিনিআলিত গোটেই একদম পূৰা নিয়ৰ ঠাণ্ডাত থাকিব পৰা নাই মানে পূৰা কঁপনি উঠি গৈছে আৰু কপজাৰ একদম পূৰা মানে ইয়াত দেখিছে যে বগা চব নিয়ৰে নিয়ৰ আৰু চাই থাকক আগলৈ ভিডিঅ'টো স্কিপ আপুনি গদাপানী আনকালে বেপাৰী ধেৰ থাকে আজি ঠাণ্ডাৰ কাৰণে নে কি এনে নাজানো কিন্তু বেপাৰী অকল দুজনহে আছে আমি তাত নৰখিলোঁ ডাইৰেক্ট আমি বজাৰলৈ আহি আছোঁ এতিয়া বজাৰলৈ গৈ আছোঁ পূৰা ঠাণ্ডাত ভিডিঅ'টো কৰিছোঁ নিয়ৰ কুঁৱলী এয়া আমাৰ বৰনামঘৰ কাছত এতিয়া আহি পাই গ'লোঁ আমি বজাৰখন বহুত ডাঙৰ নহয় বাৰু সেইখিনি বহক কোনোবা এডোখৰত ৰঙালাও এইটো নিগনিয়ে খালে আকৌ চাই পূৰা এইফালে বিলাহী তেনেকৈ মানুহ অহা নাই বহুত সোনকালে আহিলোঁ আমি এইফালে ধনিয়া আলি আছে দেই দাই মৰাণ্ডা নি সেইটো এইফালে মৰাণ্ডা আলি আছে ধনিয়া আলি আছে চচটো নমাই কৈ চাহকাপ খাই লওঁ দেই চাহকাপ দিয়ক চাহ 10 টকী পইচা কেলে লাগে এটা এইফালে পূৰা চাহ বনাই আছে এইফালে ভিতৰলৈ যাওঁ ভিতৰত বহি পিনি চাহটো ধুনীয়া আছে খাব লাগিব আৰু দেই এইফালে আজি চিংৰা আমাৰ ঠাণ্ডাই বোলে পাণ লৈ আহিছে পাণ 30 গুচি পাণ লৈ আহিছে কাৰোবাক লাগিলে লোকেলটো পাই যাব দেই ডিম লৈ আহিছে এয়া বজাৰ নামত কচু লৈ লৈছোঁ দেই দিবলৈ এয়া আমাৰ বেপাৰীয়ে বিকিছে কচু মই লৈ লৈছোঁ এইফালে মনপুৰাই কিবা এটা কৈছে এইফালে ৰাজীৱ দা আছে বনৰীয়া কচু বোলে কচু লৈ লৈছোঁ এইপিনি ভাইটি দাক লগ পালোঁ ভাইটি দা পূৰা হেৰি লাই শাক লৈছে লাই শাক কিহৰ লগত খাব কৈ দিয়ক গাহৰিৰ লগত লাই শাক যে ইমান ডাঙৰ ডাঙৰ বনাইছে কি দিছে লগত সাৰ চাৰ কিবা কিবি গোবৰ দিছে নেকি অকল গোবৰত বোলে ইমান ডাঙৰ হৈছে লাই শাক দেই চাই থাকক লাই শাক লৈ পিনি আকৌ যাদৱ দা আহি গ'ল যাদৱ দাই বোলে এফালে লগ ধৰিলে যাদৱ দাৰ লগত আহি আছোঁ এতিয়া আকৌ যাব যাদৱ দাক কৈ দিয়ক এটা কৈ দিয়ক এতিয়া আমি আদৰ্শত যাওঁ আদৰ্শৰ পৰা আকৌ বজাৰলৈ আহিম যিহেতু মই কচু চচু লৈ পিনি তাতে বজাৰতে থৈ আহিছোঁ আৰু মোৰ বজাৰ কৰিবলগীয়া আছে সপ্তাহী বজাৰ চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰি বাইক চলাই আহি থাকোঁতে ঠাণ্ডা লাগিলে বাটতে এজন দাদাই জুই ফুৱাই আছিল তাকে আমিও ৰৈ অকণমান জুইটো ফুৱাই লওঁ বুলি ৰ'লোঁ যিহেতু আজি পূৰা নিয়ৰ পৰি আছে পূৰা একদম ঠাণ্ডা বাইক চলাই দিলেতো কিমান ঠাণ্ডা লাগে আপোনালোকে জানেই এনেকৈ আৰু জুই চুই ফুৱাই কৈ আকৌ যাম চাই থাকক ভিডিঅ'টো ফ্ৰেঞ্চবিন লৈছোঁ দেই 30 টকা কেজি ওলাই ওলকবি ল'লোঁ ওলকবি লৈ পিনি এতিয়া ফ্ৰেঞ্চবিন লৈছোঁ ফ্ৰেঞ্চবিনৰ পিছত বিলাহী ল'ম বিলাহী বোলে একদম ককাই ধুনীয়া শৰাই উলিয়াইছেও ভাই দিয়ক আৰু আপোনাৰ ওচৰত নাই মোক লগাকেইটা লৈ পিনি আহি গ'লোঁ এতিয়া মাছ দেখিছোঁ মাছ কেইটকা কেজি সুধোঁ ধুনীয়া মাছ মাছ কেইটকা 200 টকা কেজি কৈছে লৈ যাওঁ এপোৱামান ঠিক আছে মাছ চাছ লোৱা হৈ গ'ল এইফালে যাওঁ এতিয়া বিলাহী দুটামান ল'ব লাগিব বিলাহীটো লৈ পিনি
অঁ ডাইৰেক্ট ঘৰ চাৰ্জ লৈ আহিবলৈ দাদাই কৈছে ধনিয়া 10 টকা লৈ যাব কৈছে দিয়ক 10 টকা দিয়ক ধনিয়া দিয়ক একদম জবৰদস্তি দিছ পুৰা এয়া ধনিয়া লৈছোঁ মোক নেদেখাবা কেলা চেণ্ট আছে নাই মোক নেদেখাবা কেলা মজা চেণ্ট আছে আৰু মুঠি দিয়ক কাক দেখুৱাইছে ঠিক 10 টকাত 4 মুঠি দিলে ল'লোঁ ভৰাই লওঁ তাৰপিছতে 50 দিওঁ আৰু দেই আৰু গাহৰি মাংসটো দেখুৱাই গাহৰি মাংস লোৱা নাই মাছ এজনী লৈছোঁ চেনি পুঠি মাছ এজনী লৈছোঁ মাছ এজনী লৈছোঁ অঁ মানুহ কম মানুহ কম গুচি আহিলোঁ এতিয়া দাদা আছে দেখিছোঁ বিলাহী দুটামান লৈ যাব লাগিব আমাৰ ঘৰত অঁ কা নাম্বাৰটো এই বিলাহীবোৰ একদম এক্সপায়াৰ ডেট গ'ল আৰু লোকেল বিলাহী হয় জলকীয়া 10 টকা লৈ লওঁ দেই পূৰা জাতি জলকীয়া নিচিনা দেখিছোঁ এইটো দাদা জলকীয়া 10 টকা দিয়ক এইটো জলকীয়া 10 টকা পূৰা মানে জলকীয়াটো দেখি অলপ ভাল লাগিলে সেইটো কাৰণে 10 টকামান জলকীয়া লৈ লৈছোঁ এইফালে বিন আছে এজনৰ ওচৰত এইফালে ধনিয়া আছে এইফালে বেঙেনা এইফালে বিলাহী চব আৰু জিলিমিলি এইবোৰ জিলিমিলিবোৰ কেইটকা বিলাহী লৈ ল'লোঁ জলকীয়া লৈ ল'লোঁ পূৰা এইফালে হাইফালে মোনাটো আছে ধনিয়া চনিয়া এনেকৈ কিবাকিবি লৈ পিনি আজি এতিয়া পাচলি বজাৰ হৈছে চাই থাকক পাচলি লৈ হৈ গ'ল এতিয়া আমি ডাইৰেক্ট গেলামালৰ দোকানত সোমাম তাত বিশেষ নলওঁ আলু ল'ম আলু আৰু মিঠাতেল ল'ম তাৰপিছত পিঁয়াজ ল'ম সেয়াই আৰু দাইল চাইল আছে ঘৰত বোলে চাই থাকক ভিডিঅ'টো শেষলৈ গেলামাল দোকান এয়া দোকানী আছে বাইদেউক সোধোঁগৈ আলু লৈ লওঁ মিঠাতেল লৈ লওঁ তাৰপিছত পিঁয়াজ ল'ম আৰু যামগৈ আৰু এইফালে মই আলু বাছি ল'লোঁ আলু 2 কেজি লৈ লৈছোঁ বেছি লোৱা নাই আমাৰ মানুহ পৰিয়াল তাপৰ সেইটো কাৰণে 2 কেজি হৈ যায় কমটি পৰিমাণে খাওঁ আৰু ইমান নাখাওঁ এয়া 2 কেজি লৈ লৈছোঁ তাৰপৰা পিঁয়াজ ল'ব লাগিব চাই থাককচোন এতিয়া আলু চালু লৈ হৈ গ'ল এতিয়া পিঁয়াজ লৈছোঁ পিঁয়াজ বাছি আছোঁ পিঁয়াজটো বাছি লৈছোঁ আমাৰ কম মানুহৰ কাৰণে সৰু পিঁয়াজ ল'লে ভাল আৰু মই সেইটো কাৰণে অলপ মিডিয়াম চাইজৰ পিঁয়াজবোৰ লৈছোঁ চাই থাকক পুৰা পিঁয়াজটো লৈ ল'লোঁ বসন্ত দাই পূৰা বস্তু দি আছে পিজি এইফালে আমাৰ এই নবৌৱে মোক দি দিলে মই বহুত লোৱা নাই মিঠাতেল আধা লিটাৰ লৈছোঁ পিঁয়াজ লৈছোঁ তাৰপিছত দালি লৈছোঁ তাৰপিছত আলু ঘৰত খাবৰ কাৰণে বিস্কুট এপেটি লৈছোঁ সেয়াই আৰু চাই থাককচোন আগলৈকে আজি বজাৰ চজাৰ কৰি চব হৈ গ'ল এতিয়া ঘৰত যাওঁ বজাৰত মোনাটো লৈ লওঁ মোনাটো লৈ পিনি এতিয়া ঘৰত যাওঁ হৈ গ'ল আৰু এতিয়া ঘৰলৈ আহি আছোঁ ঘৰত আহি এতিয়া ভাত চাত খাওঁ লাহেকৈ পূৰা ভোক লাগি আহিছে আৰু ভিডিঅ'টো বৰ দীঘল নকৰোঁ ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ কাইলৈ আকৌ লগ পাম পুনৰ বাই বাই